সুমি আৰু বিশালৰ সম্পৰ্ক তিষ্ঠি থাকিবনে? বিশাল সুমিৰ দীৰ্ঘদিনীয়া সম্পৰ্ক প্ৰায় শেষ হোৱাৰ পথত। কিয়নো এতিয়া কাৰাগাৰত কান্দি কান্দি দিন অতিবাহিত কৰিবলগীয়া হৈছে সুমি বৰাই। ভাবিছিল এটা সুন্দৰ জীৱন হ'ব, ভাবিছিল ডেষ্টিনেশ্যন ৱেডিঙৰ পিছত আহি গুৱাহাটীত এটা বিলাসী জীৱন কটাব সুমিয়ে। স্বামী তাৰ্কিকক লৈ দেখিছিল অজস্ৰ সপোন, সেয়েহে চাহ বাগিচা কিনাৰো পৰিকল্পনা কৰিছিল দুই স্বামী স্ত্ৰীয়ে। কিন্তু এই সকলো সপোনত চেঁচা পানী ঢালিলে মৰমৰ পাতি লোৱা ভায়েকে। সেই পাতি লোৱা ভায়েকৰ প্ৰতি এতিয়া মৰমে আমুৱাইছে সুমিক। সুমিক আৰু ভায়েকৰ মৰম নালাগে, সুমিক আৰু ভায়েকৰ আদৰো নালাগে, ভায়েকৰ উপহাৰো নালাগে। বিশালৰ বাবেই সুমিৰ জীৱন প্ৰায় শেষ হৈ গ'ল। এনে কথাই এতিয়া আৰক্ষীৰ সন্মুখতেনো বাৰম্বাৰ কৈ গৈছে সুমি বৰাই। জীৱনক লৈ বাৰে বাৰে পস্তাবলৈ বিচাৰিছে সুমিয়ে। বিশালক প্ৰথমবাৰৰ বাবে লগ পোৱা ক্ষণটোকেই অভিশাপ বুলি গণ্য কৰিছে হেনো সুমিয়ে। কিয়নো পাতি লোৱা ভায়েকৰ বাবেই সুমিয়ে হেৰুৱালে সুন্দৰ জীৱন। আৰু এতিয়া সুমি বিশালৰ সম্পৰ্কৰ মাজত ফাট মেলিছে। সেই সম্পৰ্কত ফাট মেলাৰ খবৰ নিশ্চিতভাৱে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। স্পষ্ট হৈ পৰিছিল বিভিন্ন ভিজুৱেলছত। যেতিয়া ডিব্ৰুগড়ৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ সুমি বিশাল আৰু তাৰ্কিকক অনা হৈছিল, তেতিয়াই দেখিবলৈ পোৱা গৈছিল পৃথকে পৃথকে বহি আহিছিল তিনিও, যেন তিনিও কাকো চিনি নাপায়। সুমি আৰু তাৰ্কিকৰ কৰবাত অলপ হলেও অনুতাপ আছে। বিশালৰ বাবে সুমি আৰু তাৰ্কিকৰ সুন্দৰ বৈবাহিক জীৱনো শেষ হৈ গ'ল। স্বামীকো হেৰুৱালে, সংসাৰো হেৰুৱালে, অলপ অলপকৈ বুটলি অনা গ্লেমাৰো হেৰুৱালে। এতিয়া কাৰাগাৰৰ পৰা ওলাই আহি সুমিৰ কি হ'ব, তাকে লৈ সুমিৰ খুব আফচোচ। সেয়ে হেনো এতিয়া আৰক্ষীৰ সন্মুখত বাৰম্বাৰ কৈছে, বিশালক লগ পোৱা ক্ষণটোৱে আছিল হেনো অভিশাপৰ ক্ষণ। সেয়ে অভিশপ্ত হৈ পৰিল সুমিৰ জীৱন। নিউজ ডেস্ক ৰিপোৰ্ট, দেশ টুডে।